চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা কবি জুবিন গাৰ্গ। আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অভদ্ৰ অথবা নিচাত মাতাল? আৰে বুকুখন চাই যাব এবাৰ সিহঁতৰ। সাগৰৰ দৰে বিশাল এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত। আচলতে আপুনি ভবাৰ দৰে নহ'বও পাৰে কথাবোৰ। চিগাৰেট খোৱা ওঁঠবোৰ ক'লা যদিও আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী, যি শুৱনি কৰি ৰাখিছে উঁয়ে ধৰা বাকচ। ৰঙা হৈ থকা চকুবোৰ দেখি নাভাবিব এয়া কোনো OC, AC, RSৰ কামাল। ওচৰৰ পৰা চাব, সিহঁতৰ চকুত দেখা পাব আপুনি জীৱনত একো নোপোৱাৰ জ্বলন্ত দলিল। ঘোচ দি কিনিব নোৱাৰা চাকৰিটোৰ সপোন। সময় পালে আহিব এবাৰ আপুনিও, য'ত ৰৈ থাকে হাজাৰটা সপোন। আপুনিও আহিব এদিন, উটি ভাহি যাব নিৰ্বোধ ভৰা ধেমালিত। এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব হৃদয়ৰ ক্ষোভ। আহিব আপুনিও এদিন, চাৰিআলিত আড্ডা মাৰিব। ধন্যবাদ।